মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা মই জুৰি আৰু মোৰ ইউটিউব চেনেল জেবি ক্ৰিয়েশ্যনৰ তৰফৰ পৰা আপোনালোক আৰু আপোনালোকৰ পৰিয়ালৰ সমূহ সদস্যলৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সমূহ অসমবাসীলৈ মোৰ চেনেলৰ জৰিয়তে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আপোনালোকৰ বাবে বিহুৰ উপলক্ষে এটা পৰম্পৰাগত পিঠা সকলোৱে চিনি পায়েই কিছুমানে হয়তো বৰ পিঠা বুলি কয় আৰু মালপোৱা পিঠা বুলিও কয় আৰু আমি যিকোনো ভাত খোৱা চাউলৰ পৰা বনাব পাৰোঁ আজি তাকেই ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো সকলে আজি নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব মোৰ এই বিহু স্পেচিয়েল ভিডিঅ'টো আপোনালোকৰনো কেনেকুৱা লাগিলে আৰু লগতে ভাল পালে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথমতে মই এনেদৰে চাউল একাপ প্ৰায় 4 ঘণ্টামান আগত তিয়াই ৰাখিলোঁ আৰু চাউলখিনি এতিয়া মই এখন চেকনিত এনেদৰে চাকি লৈছোঁ সৰহকৈ ল'লে আপোনালোকে খৰাহি বা এনেকুৱা বহল কাপোৰত মেলিব পাৰে পানীটো সোনকালে শুকাবৰ কাৰণে মই চাউল যিহেতু কমকৈ লৈছোঁ আৰু সেইকাৰণে এনেদৰে টুকিছোঁ আৰু এইখিনি এতিয়া পানীটো ভালদৰে যোৱালৈকে এনেদৰে অলপ সময় ৰাখি দিম কাৰণ মিক্সিত খুন্দিম মই সেয়ে অকণমান শুকাব লাগিব চাউলকেইটা আৰু আনফালে এটা পেন লৈছোঁ আৰু ইয়াতে এতিয়া মই পানী এই কাপটোৰে আধা কাপ দিছোঁ গুড়খিনি মই অকণমান ইয়াতে গলাই ল'ম আপোনালোকে ইচ্ছা কৰিলে হাতেৰে মিহি মিহিকৈ কুটি পেলাই অকণমান ভাঙিও দিব পাৰে পানী অকণমান লৈ পেলাই মই কিন্তু এনেদৰে অকণমান গৰম কৰি ল'ম আৰু এতিয়া গুড় লৈছোঁ এই কাপটোৰে একাপ আৰু এইখিনি মই মিহিকৈ কাটি লোৱা আছে একেবাৰে মিহি হৈ আছে গুড়খিনি একেবাৰে ফচফচীয়া নহয় গুড়খিনি অকণমান চেক এটা থকা নিচিনা সেইকাৰণে মই অকণমান গৰম পানী দি পেলাই এনেদৰে পগাই ল'ম এতিয়া বাকী থকা গুড়খিনিও মই ইয়াতে দি দিম এতিয়া এইখিনিও ভালদৰে এনেদৰে লৰাই থাকিম আটাইখিনি মিক্স হৈ যোৱালৈকে এনেদৰে লৰাই থাকিম আৰু এতিয়া এইখিনি আমাৰ মিক্স হৈ গ'ল মই এইখিনি এটা পাত্ৰত গৰমে গৰমে এখন চাকনি সহায়ত চাকি পেলাই কাঢ়ি ল'ম আৰু এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম আনফালে এটা পাত্ৰ লৈছোঁ তাতে পিঠাখিনি মই এনেদৰে এই কাপটোৰে একাপ একাপকৈ দি ল'ম পিঠা প্ৰায় 2.5 কাপমান হৈছে এতিয়া পিঠাখিনি মই এনেদৰে গুড় অলপ অলপকৈ দি সানি ল'ম পিঠাখিনি যিহেতু লগালগ খুন্দি পেলাই বনোৱা হৈছে সেইটো কাৰণে ইমান বেছি গুড় প্ৰয়োজনো নহ'ব এই বাতিটোত যিখিনি আছে সেইখিনিৰে হৈ যাব আৰু যদি নহয় পিছত অকণমান মই পানী এড কৰিম কিন্তু এইখিনিয়ে হৈ যাব লাগে আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লওঁ বেটাৰটো আৰু এতিয়া ইয়াতে মই এই চামুচখনেৰে এচামুচ চফ দি দিছোঁ তেতিয়া খাবলৈ খুব ভাল হয় গোন্ধটো ভাল হয় আৰু আপোনালোকে ইলাচি দিওঁ বুলিলেও পাৰিব মই ইলাচি দিয়া নাই ইয়াতে চফ দি দিছোঁ কেইটামান আৰু আপোনালোকে ইয়াতে কেঁচা নাৰিকল অলপমান ৰুকি লোৱা দি দিওঁ বুলি ক'লে পাৰিব মোৰ ওচৰত যিহেতু নাই সেইটো কাৰণে মই দিয়া নাই কিন্তু যেতিয়া মই পিছত আকৌ বনাম তেতিয়া নাৰিকল দি পেলাই এনেদৰে বনাম আজি আপোনালোকক মই এই পিঠাটো কেনেদৰে বনাব পাৰিনো সহজতে হেতুহে অকণমান দেখুৱাই দিছোঁ আপোনালোকক পদ্ধতিটো আৰু এতিয়া ইয়াতে মই আটা এই কাপটোৰে আধা কাপ দি দিছোঁ আপোনালোকে ময়দাও দিব পাৰে
মই কিন্তু ময়দা দিয়া নাই। এনেদৰে আটা বা ময়দা অকণমান দি দিলে পিঠাটো কোমল হৈ থাকে, নহ'লে চাউলৰ পিঠাটো অকণমান টান হৈ যায় নহয় জানো। সেইটো কাৰণে অকণমান মই এনেদৰে দি দিছোঁ। আপোনালোকে ময়দাও দিব পাৰে। এতিয়া পুনৰ এনেদৰে হুইস্কডালেৰে লৰাই দিছোঁ। বেটাৰটো কেকৰ বেটাৰতকৈ অকণমান পাতল কৰিলেই হ'ব। এইখিনি ভালদৰে মই এতিয়া মিক্স কৰি লওঁ। ইয়াত মই কোনো ধৰণৰ বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই। যিহেতু গুড়েৰে বনাইছোঁ, সেইটো কাৰণে পিঠাটো ফুলিয়ে আহে নিজে। সেইটো কাৰণে মই এনেদৰে বনাই দেখুৱাইছোঁ আপোনালোকক যে বেকিং নিদিয়াকৈ কেনেদৰে ফুলা মালপোৱা পিঠা বনাব পৰা যায়। আৰু এতিয়া এইখিনি প্ৰায় আমাৰ হৈয়ে গৈছে। এইখিনি এতিয়া অকণমান সময় মই এনেদৰে ৰাখি দিম। অকণমান সময় মানে 4-5 ঘণ্টাৰ কাৰণে এনেদৰে ৰাখি দিম। আপোনালোকে সম্পূৰ্ণ ৰাতিটো ৰাখোঁ বুলি ক'লেও পাৰিব। যিহেতু এতিয়া ঠাণ্ডা দিন, এইখিনি বেয়া হৈ নাযায়। আপোনালোকে ফ্ৰিজত ৰাখি পেলাই কেইবাদিনলৈও এনেদৰে বেটাৰটো ৰাখি পেলাই আলহী আহিলে গৰমে গৰমে পৰিৱেশন কৰিবলৈ দিব পাৰে বনাই লৈ। এতিয়া মোৰ এইখিনি হৈ গ'ল আৰু এইখিনি এতিয়া মই ঢাকি পেলাই ৰাখি দিম। আৰু এতিয়া 5 ঘণ্টামানৰ পিছত মই এইখিনি বনাবৰ কাৰণে উলিয়াই লৈছোঁ। আৰু ইয়াতে মই 1 চামুচ মনোৰমা ঘি দি দিছোঁ। ঘিউ দিলে খাবলৈ টেষ্টটো বহুতেই ভাল হয়, মানে গোন্ধটোও ভাল হয়। আৰু এতিয়া যিহেতু অকণমান সময় ৰাখি দিয়া হ'ল, সেইটো কাৰণে ডাঠ হৈ গৈছে বেটাৰখিনি। ইয়াতে মই এতিয়া বাকী থকা যিখিনি গুড়ৰ পানী আছিলে সেইখিনি অলপ অলপকৈ দি মিক্স কৰি ল'ম। কিমানখিনি দৰকাৰ হয় চাওঁ, কমকৈ দি লৈছোঁ। একেবাৰতে গোটেইখিনি দি দিলে বেটাৰটো বেছি পাতলাও হৈ যাব পাৰে। মই ঘিখিনি দিব লাগিছিলে অকণমান গৰম কৰি পেলাই, কিন্তু এনেকৈ দি দিয়াৰ কাৰণে অকণমান গুটি হৈ আছে। এতিয়া অকণমান ভালদৰে ফেটি দিলেই হৈ যাব, কোনো কথা নাই। তেলত দিয়াৰ লগে লগে বস্তুটো গলিয়ে যাব এনেও। আৰু এতিয়া এইফালে মই এখন কেৰাহীত তেল অলপমান লৈ পেলাই এনেদৰে গৰম হ'বলৈ দিছোঁ। আৰু তেলখিনি গৰম হ'বই। এইফালে মই টিচু পেপাৰ এনেদৰে এখন থালত দি লৈছোঁ, তেতিয়া তেলটো শুহি ল'ব। আৰু তেল গৰম হৈছে লাহেকৈ। এতিয়া মই ইয়াতে পিঠা এটা এটাকৈ দি যাম। পিঠাটো দিয়াৰ পিছত এনেদৰে নিজে ফুলি আহে আৰু এনেদৰে ওপৰত অকণকৈ তেল ছটিয়াই থাকিব লাগে। পিঠাটো তেতিয়া খুব সুন্দৰকৈ ফুলি আহে। আৰু এয়া মই প্ৰথমখন পিঠা দিছোঁ। এনেদৰে এতিয়া বাকী আটাইকেইখন পিঠা মই বনাই যাম। আপোনালোকক গোটেইখিনি বনোৱা দেখুৱাই নাথাকোঁ আৰু, নহ'লে বহুত দীঘল হ'ব ভিডিঅ'টো। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে পিঠাকেইটা। আপোনালোকে বাৰু বিহুৰ যা যোগাৰ কেনেধৰণে কৰিছে কমেণ্টত জনাবচোন। বহুতেই হয়তো ভিন্ন ধৰণৰ পিঠা মিঠাই বনাইছে নহয় জানো। এইখিনিও মই বনাই লওঁ। একেবাৰে শেষত আপোনালোকক লগ পাই আছোঁ। বাকী পিঠাখিনিও মই এনেদৰে বনাই ল'ম। পিঠাকেইটা চাওক খুব ধুনীয়া হৈছে। একদম কোমল হৈ থাকে কেইবাদিনলৈও। আপোনালোকে এনেদৰে চাউলৰ পিঠা বনালে মানে দি ল'বচোন অকণমান ময়দা বা আটা, তেতিয়া পিঠাটো কোমল হৈ থাকে। নহ'লে কেতিয়াবা দেখা যায় যে মালপোৱা পিঠাটো খুব টান হৈ যায়। আৰু এনেদৰে এতিয়া বনাই যাম, গোটেইখিনি দেখুৱাই নাথাকোঁ। আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু শেষত পুনৰবাৰ আপোনালোকক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। এতিয়ালৈ আহোঁ, আপোনালোকে বিহু ভালদৰে উদযাপন কৰক তাকেই কামনা কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈ বাই বাই।